মই আজি খাবলৈ আহিছোঁ এটা নতুন জেগা মানে গুৱাহাটীৰ এটা পপুলাৰ জেগা, সেইটো হৈছে গোবিন্দম। চ' গোবিন্দমত মই আজি খাবলৈ আহিছোঁ চাট। ইয়াত বেলেগ ধুনীয়া চাট বনায়। চ' মই খাম আৰু আপোনালোককো দেখুৱাম। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চাট বনোৱা ষ্টাৰ্ট কৰিছে, দেখি খুব বেছি ধুনীয়া লাগিছে আৰু ইয়াত বহুত বেছি টেষ্টি হয় খাবলৈ। তো আপোনালোক গোবিন্দমত আহিব আৰু খাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কৰিশ্মা গুড লাইফ। তো আপোনালোকেও এনেকৈ চাট খাবলৈ আহিব, বহুত বেছি ধুনীয়াকৈ বনায় আৰু বহুত বেছি টেষ্টি হয়। মই এটা আলু টিক্কি চাট লৈছোঁ আৰু এটা মই পাপৰি চাট লৈছোঁ, চৰি ৰাজ কচুৰি চাট লৈছোঁ। পাপৰি চাটো পায় ইয়াত, বহুতকেইটা ফ্লেভাৰৰ চাট পায়, বহুত বেছি ধুনীয়া লাগে খাই। মোৰ এটা ৰাজ কচুৰি চাট আৰু এটা আলু টিক্কি চাট, তো বহুত বেছি ধুনীয়া লাগিব খাই। চ' আহকচোন খাই চাওঁ। গোবিন্দমখন আপোনাৰ আছে গুৱাহাটী ডাউন টাউনত। ফ্লেভাৰৰ কোৱান্টিটি বহুত বেছি ধুনীয়াকৈ দিয়ে। চ' বহুত টেষ্টি হয়, সেইটো কাৰণে কোৱান্টিটিটো বহুত হেভি হয়। বহুত বেছি ধুনীয়া হয় খাবলৈ। আপোনালোকো আহিব গোবিন্দমত খাবলৈ, বেলেগ ধুনীয়া হয়। যিকোনো চাটে ইয়াত বহুত ধুনীয়া হয় খাবলৈ। আপোনালোক আহিব আৰু ফুলটো এনজয় কৰি খাব, বহুত ধুনীয়া হয়। এইটো হৈছে আলু টিক্কি চাট।